everyone, welcome back to my YouTube channel. আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। পোনপ্ৰথমে সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা আৰু এতিয়া আমি গৈ আছোঁ গোলাঘাট টাউন। তাতনো পূজা কেনেকৈ কি হৈছে সকলোখিনি দেখাম, গতিকে চাই থাকিব। আমাৰ মহাৰাজ বহি আছে, চাওঁ দিছেতো কি আকৌ বেছি হৈছে আজিকালিতো মোচনবিলাক। আহি পাই দেখিছে নহয়, পাপাই একদম পূৰা খেলৰ টিকেট লৈ আছে। মানে পাপাই খেলৰ টিকেট দেখিলে ৰ'বই নোৱাৰে একেবাৰে জানে। আৰু আমাৰ এই গোলাঘাটৰ মেইন টাউনত যিহেতু কেইবাটাও মণ্ডপ পতা যায়, গতিকে এয়া প্ৰথমটো মণ্ডপ। আমি আচলতে অলপ দেৰিকৈ আহিলোঁ হয়, কিন্তু ভাইটিৰ কাৰণে সোনকালে আহিব লগা হ'ল, তাৰ আহিবলৈ উৎপাত। আৰু আন্ধাৰ হ'ব, লাহে লাহে আন্ধাৰ হোৱা নাই ভালকৈ। দেখিছেনে মানুহৰ ভিৰ লাগিলেই মানে, আৰু ৰাতিটো ক'বই নালাগে, পূৰা ভিৰ হ'ব, গতিকে চাই থাকক আৰু। ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা এতিয়া আমি গাড়ীত বস্তুবিলাক থৈ পেলাই আকৌ আমি এতিয়া যাব লৈছোঁ জিমখানা, মানে আকৌ আমি সেইফালেদি সোমাই যামগৈ আৰু। ভাইটি ভাইটি ঐ পাত্তাই নিদিয়ে মোক চা। এয়া খোজকাঢ়ি আহি পালোঁ আৰু যিহে ভিৰ, গোটেইখন ঠেলা হেঁচা কৰি আহিব লগা হৈছে। আৰু মানে এনেকুৱা হৈছে ন, ইমানেই বেছি ভিৰ যে গাড়ী ৰাখিবও জেগা নাই আৰু গাড়ীত সোমাব নিদিয়ে। আমাৰ একেবাৰে টেনশ্যন হৈছে এতিয়া, কি খাওঁ কি নাখাওঁ পাতি আছে মাৰ লগত পূৰা। এয়া আমাৰ অৰ্ডাৰ আহিলে, এতিয়া খাই লওঁ, তাৰপৰা লগ পাই আছোঁ। চকুকেইটা মজা লাগিছে এতিয়া খালোঁ কৰিলোঁ, অলপ বহি ফটো চটো অলপ মাৰোঁ আৰু। আমি লাহেকৈ ঘৰলৈ যাম আৰু ভাইটিয়ে কৈছে যে তই এতিয়া ইন নকৰিবি ভিডিঅ'টো, গতিকে নকৰোঁ, চাই থাকক। আজি এদিনা কি পূজাৰ প্ৰস্তুতি নিলোঁ আজি দেখাম। এইটো মোৰ তালে অলপ বল এটা, তাৰপিছত এইটো বন্দুক, এইটো বন্দুক এটা, বাৰু এটা বস্তু এইটো ডাঙৰ বন্দুকটো, এইটো সৰু ডাঙৰ বন্দুক, এইটো সৰু বন্দুক, তাৰপিছত এনেকৈ দুটা হুইচেল দুটা, এইটো চাবি লগোৱা গাড়ী এখন, চাবিটো নাথাকে মামৰে ধৰা চাবি নাই বাদ দে। তাৰপিছত দেখা এইটো ডক্টৰ ছেট, এই ডক্টৰ ছেটটো, বাৰ্বি ছেট আৰু কিচেন ছেট, এই তিনিটা মোৰ আগতে পূজাত লাগিবই আৰু। সেইটো পেপা, সেইটো বজাই বজাই মই খাই আছে। এখন মামাৰ তালে চশমা কিনিলোঁ, মামাৰ কাৰণে এখন চশমা। তাৰপিছত এইটো ফোন, এইটো তাৰ আইফোনটো, তাৰপিছত এইটো এই ধৰ পাপাই চইচ কৰা, পাপাই আনিছে পটৰা বোলে, এইটো মায়ে এই বস্তা বেল। আৰু এটা মায়ে কিনিছে, সেইটো হৈছে এইটো মায়ে বগৰ বেলেগ চকু নাযায়, অকল এই গছ পুলি দোকান দেখিলে হ'ল। তাৰপিছতে আৰু এটা মায়ে দিছে চইচ কৰি, এইটো হৈছে এইটো, কিন্তু মায়ে নিপিন্ধে আকৌ মোকে দিছে। 10 টকা হয়, 10 টকা তোমাকে দিব। আৰু কিবা আছিলে নেকি? আৰু নাই, এইকেইটাই বস্তু আছিলে। নাই সেইবোৰ নহয়, এইটো এটা কপি কিনিছিলোঁ, এইবিলাকতো নাই কিনা। এইটো ডাঙৰ, এইখিনি আছিলে বস্তু। এইটো লাষ্টত ভিডিঅ'টো মই কেনেকৈ শেষ কৰি দিছোঁ। বহ
আজি মই এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি চাই ভাল পালে এইফালে চা যদি চাই ভাল পালে লাইক ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব ভিডিঅ'টো এণ্ডলৈকে চোৱাৰ বাবে ভালকৈ ক ভিডিঅ'টো এণ্ডলৈকে চোৱাৰ বাবে কি কৈ আছ তই ভিডিঅ'টো বহুত বহুত ধন্যবাদ